কবিতাৰ শিৰোনাম অঘৰী আত্মাৰ সপোন। পিতাইও উৰুকা চালিৰ তলতে মোৰ সপোনটো আছিল। মেঘৰ প্ৰচণ্ড গৰ্জনত কঁপি উঠা মোৰ জুপুৰিৰ কেঁচা মজিয়াখনত সপোনটো একলা দুকলাকৈ বাঢ়িছিল। শিল বালি ইটাৰে গঢ়া এটা সপোন। শীতৰ ঠেৰেঙা লগা ৰাতিবোৰত অনাহাৰী বুকুখন বৰকৈ পৰিছিলো পিতাই। উৱলি যোৱা কেঁঠাখনৰ ভৰত মোৰ কোমল শৰীৰটো বৰকৈ বিষাইছিল। তেতিয়াও সপোনটো মোৰ কাষতে আছিল। এটা অভিজাত সপোন। বাস্তৱ বৰ কঠোৰ পিতাই। একবিংশ শতিকাৰ মমতাহীন মানুহৰ দেশত তোৰ মোৰ সপোনৰ কোনো মূল্য নাই। ইয়াত প্ৰেম সহানুভূতিৰ গোপন বেচা-কিনা চলে। সপোন খেদি খেদি আজি মই থৰকিতা হলো পিতাই। শিক্ষিত অঘৰীৰ লোলুপ দৃষ্টিত মই মোৰ সপোনটো কলুষিত কৰিলো। পাষাণ মানৱীৰ নিৰ্মম অত্যাচাৰত ক্ষত বিক্ষত শৰীৰত এতিয়াও এটা সপোনে কিলবিলাই আছে পিতাই। অঘৰী আত্মাৰ এটা মাটিৰ সপোন। উৰুকা চালৰ তলৰ সুখ